то так бьет, как то взглядом ты так сильно мне нужна. হেল্ল' গাইজ নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰৰ ৰেচিপি লৈ আহিছোঁ। আজি গাহৰি আৰু লাই শাকৰ ৰেচিপি লৈ আহিছোঁ। বলক তেতিয়াহ'লে বনাওঁ। এয়া মই লৈ আহিছোঁ গাহৰি আৰু লাই শাক। এয়া লাই শাক পূৰা ফ্ৰেছ হয় আৰু জলকীয়া, নহৰু, ধনিয়া, বিলাহী লৈছোঁ। লাই শাকটো বহুত ধুনীয়া হয়, একদম গ্ৰীণ লোকেল। মানে ইয়াততো গুৱাহাটীত অলপ লোকেল পাবলৈ টানে হয়, কিন্তু এয়া লোকেল অলপ ষ্টাইল যদি ল'ব জানে তেতিয়াহ'লে পাই যায় আৰু গাহৰিটো ওলালোঁ। এতিয়া ধুই ল'ম গাহৰিটো। ধুনীয়া গাহৰি হয়, ভাল গাহৰি পাই গৈছোঁ মানে আজি। তো মই এইদৰে কাটি ল'লোঁ আৰু আলু দুটামান লৈছোঁ, বিলাহীটো কাটি ল'লোঁ আৰু আদা, নহৰু, জলকীয়া খুন্দি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ। সেয়াই। কেৰাহীখন মই বহাই দিলোঁ আৰু তেলো দিলোঁ। অলপ গৰম হৈছে আৰু গৰম হোৱাৰ পাছত মই পিঁয়াজখিনি দি দিম। গৰম হৈছে আৰু এতিয়া মই পিঁয়াজটো দি দিছোঁ। অলপ ভাজি ল'ম পিঁয়াজখিনি। পিঁয়াজখিনি অলপ সিজি যোৱাৰ পাছত মই হালধি দি দিছোঁ আৰু মই নিমখ দি দিম। নিমখ বেছি দিয়া নাই, মানে জোখৰ দিছোঁ আৰু পাছতো আকৌ দিমগৈ। আৰু আদা, নহৰু, জলকীয়া খুন্দি থোৱাখিনি এতিয়া মই দি দিম। এইখিনি অলপ ভাজি লওঁ এইদৰে। আৰু এতিয়া মই মাংসখিনি ইয়াতে দি দিম। মাংস মাংসখিনি এতিয়া অলপ টাইমৰ কাৰণে ভাজি ল'ম। নহৰু, জলকীয়া যোনবিলাক খুন্দি কিনি বস্তু দিছিলোঁ সেইকেইটাৰ লগত ভালদৰে মিক্স কৰি দিছোঁ আৰু অলপ টাইম কাৰণে ভাজি দিওঁ। অলপ মই নহৰু আৰু জলকীয়া দি দিছিলোঁ খুন্দা, জোৰা নাই মানে। মাংসখিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া আলু দি দিছোঁ। আৰু এতিয়া গাহৰি আৰু আলুটো অলপ টাইম কাৰণে সিজাই লওঁ। অলপ মই লৰাই দিছোঁগৈ, কেৰাহীত অলপ লাগিটো ধৰিবই আৰু পাছত লাই শাকটো দিলে ভাল হৈ যাব, ধুনীয়া গ্ৰেভি হ'ব। এতিয়া গেছটো অলপ কমাই দিছোঁ মই আৰু এতিয়া বিলাহীখিনি কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু ইয়াৰ লগতে অলপ সিজাই ল'ম আৰু তাৰপিছত দিম লাই শাক। এতিয়া মই দি দিম নহৰু, জলকীয়া খুন্দি থোৱাখিনি। মানে মই থৈ দিছোঁ মানে মাজে মাজে দিবৰ কাৰণে, তেতিয়া ভাল গোন্ধ নহৰু এটা আহি থাকে সেইকাৰণে। আলু, বিলাহীখিনি মাংসৰ লগত মিলি গৈছে আৰু মানে সিজি গৈছে। এতিয়া মই দি দিম লাই শাকখিনি। এতিয়া মই কাটি থোৱা লাই শাকখিনি দি দিম আৰু লাই শাকটো একেবাৰতে দি নিদিওঁ, অলপ অলপ কৰি দিম, কাৰণ লাই শাকখিনি যিমান দিলেও অলপেই হৈ যায়গৈ, সেইকাৰণে অলপ বেছিকৈ দি দিওঁ আৰু বহুত টেষ্টি হয়, নোজোৰাই হৈ যায়গৈ মানে লাই শাক, বহুত অলপ হৈ যায়গৈ যিমান দিলেও। লাই শাকখিনি সেইকাৰণে পাছত দিওঁ সিজি লোৱাৰ পাছত, কাৰণ লাই শাকখিনি সিজিব ইমান টাইম নালাগে। সেইকাৰণে আলু, গাহৰিখিনি ভালকৈ সিজাই লৈছোঁ, তাৰপিছতহে লাই শাকখিনি মানে 100%ৰ পৰা 70% সিজাই লৈছোঁ আৰু গাহৰিটো, তাৰপিছতহে লাই শাকখিনি দিছোঁ। গাহৰি আৰু লাই শাকখিনি ধুনীয়াকৈ মিলাই দিছোঁ। ধুনীয়াকৈ মিক্স কৰি লৈ এতিয়া থৈ দিওঁ
সিজিবৰ কাৰণে। এতিয়া মই চব্জিখিনি অলপ লৰাই দিছোঁ, নহ'লে লাগি লাগি ধৰিছে কেৰাহীত। আৰু এতিয়া গৰম কৰি থোৱা পানী অলপ দি দিম মই, তেতিয়া গ্ৰেভি ভাল হ'ব। পানী অলপ দিলে মানে আৰু সিজিবও ধুনীয়াকৈ আৰু লাগিও নধৰিব কেৰাহীত। এতিয়া অলপ টাইম সিজাই লওঁ পানীখিনিৰ লগত। যেতিয়া পানী একদম নাইকিয়া হৈ যাব তেতিয়া চব্জিও ৰেডি হৈ যাব আৰু খাবৰ কাৰণে, আৰু ধনিয়া দি দিম আৰু হৈ যাব আৰু। এতিয়া অলপ ৰাখি দিওঁ। ৱাও, ইমান ধুনীয়া গোন্ধ আহিছে চব্জিৰ পৰা। লাই শাকৰ গোন্ধ, আৰু লোকেল লাই শাক বুলিতো বহুত ধুনীয়া গোন্ধায়। এতিয়া মই ধনিয়া দি দিম আৰু অলপ টাইম ৰাখি পিনি অফ কৰি দিম আৰু। এতিয়া ধনিয়াটো চব্জিৰ লগত ধুনীয়াকৈ মিক্স কৰি দিম। ধনিয়াটো দিয়াৰ পৰা আৰু ধুনীয়া গোন্ধ আহিছে ধনিয়াৰ। মোৰ মুখৰ পৰা পানীয়ে ওলাই গৈছে আৰু ইমানেই খাব মন গৈছে আৰু। এতিয়া অলপ টাইম ৰাখি দিওঁ আৰু অফ কৰি দিম আৰু। দেখিবলৈ টেষ্টি, খাবলৈ কিমান মজা হ'ব নাজানো আৰু। হাই, ফাইনেল লুক ফ্ৰাই হৈ গ'ল। মই বাতিত অলপ লৈ লৈছোঁ আপোনালোকৰ আগত টেষ্ট কৰি দেখাবৰ কাৰণে কিমান টেষ্টি হৈছে। নিজেতো খালে টেষ্টি বুলি ক'ম, কিন্তু আপোনালোকে খাই চালে, এনেকৈ বনাই খাই চালে বহুত টেষ্টি হ'ব। চাওক, মোৰ ৰ'ব পৰা নাই, এপিচ মই ট্ৰাই কৰোঁ। বহুত ডাঙৰ পিচ হৈ গ'ল। বহুত টেষ্টি হৈছে লাই শাক। বহুত টেষ্টি। লাই শাক আৰু গাহৰি তেনেকুৱা বনালেও বহুত টেষ্টি হয়। ট্ৰাই কৰিব পাৰিব, ঘৰত বনাই চাব, বহুত টেষ্টি হয়। আৰু যদি আপুনি মোৰ ভিডিঅ' চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।